ফুলত পানী দিব লাগে কিবা এটা কাম কৰিব লাগে বোলে খবৰ নাই ফুচু কি কথা পাতি আছ এই নাই মানে কাউলত কথা পাতিম ফুচকে কথা পাতি থাকে কামতো ধান্দা নাই পঢ়া শুনাৰ ধান্দা নাই বছৰীয়া পৰীক্ষা পালেহি পঢ়িব লাগে খবৰ নাই অকল মোবাইলতে পিটিকি অকল গেমকে মাৰি থাক গেম খেলিবলৈহে জন্ম হলি তাই ধুনীয়া আছে দেই ছোৱালীজনী পতাব পৰা হ'লে কেনেকৈ আকৌ মোৰজনী দেখিলে আকৌ সেইজনী আকৌ জ্বলিব নহয় বাদে ধৰ গেমনি খেলিম এজনী আকৌ কামোৰ দিবলৈ ফোন কৰি শুনিছ নাই অঁ ক কি কৰিছানো আছোঁ ক মই গেম খেলি আছোঁ হ'ব দে কি গেম খেলি আছা বোলো কথা পাতিব নোৱাৰা নি এতিয়া মোৰ লগত কোৱা জল্দি কোৱা ভাত খালা নেকি হেল্ল' কি কথা ক ইয়াত ক কি কথা কৈ দে নালাগে মোক লগ কৰিবলৈ আহিবলৈ কৈছে আহিবা হেই মই নলগ কৰিবলৈ এজনী যা বেছি কথা নকবা ফালতু কৰি নাবা কবত মই ক'লো নাই আহিবলৈ কেলে কচোন আছে কথা এটা ইয়াত ক'ব নোৱাৰি নি ক মই তাত কৈ থাকিব নোৱাৰো খন নাহেতো আছে এই মোৰ গাড়ী নাই মই কিহত যাম বাৰু তুমি কিহৰ আহা নাজানো তুমি মাক কোৱা আকৌ গাড়ীখন লৈ দিবলৈ কাহানিৰ পৰা কৈছোঁ আজি আকৌ কৈ চাম ৰ হ'ব দে ফোন ৰাখ তই বৰ বেছি কথা কৈ থাক কি হ'ল ক কি হ'ল ক বিজি আছো বে বুজি নাপাওঁ কেলে কি বেয়া কথা ক'লে তই বুজি নাপাও নহয় তই ফোন কাটিবি কেলে মই ফোন কাটিব কৈছিলো নি হ'ব দে ফোন ৰাখ তই বৰ কামোৰ দি থাক তোৰ চাগে ইজনীৰ কথা পাতিবলৈ সময় নাই আকৌ ফাল্টু বুলি ভাবিছা নেকি তই তোৰ ফাল্টু বুলি ভাবিবলৈ নাই তই হলিয়ে ফাল্টু মই নজনা কথা নহয় সেইটো কথা হ'ব দে বেলেগ কথা লৈ যা ধকা খাবি হ'ব দে মানুহজনৰ ফোনটো দিম তোক হ'ব দে ফোন ৰাখ তই ফোন নাকাটিবি চাবি আকৌ ফোন কাটিবলৈ হ'লে কি কথা বেয়া হ'ব আকৌ মোক নাপাবি আৰু যা মৰি যা হ'ব দে তই চাবি কি কৰিম হ'ব দে যি ক কৈ থাক হ'ব দে মোক ঘৰলৈ গাড়ীখন লাগে দেই শুনিছ নাই বোলো মোক গাড়ী এখন লাগে দেই কিন্তু মই নাজানো ক'ব আনি দিওঁ তোৰ গাড়ীবিলাক তোৰ গাড়ী এখন আনি দিব পাৰ নি অ' ল'ৰা নহ'লে মই স্কুল নাযাওঁ গাড়ী এখন পইচা ক'ত পাওঁ ক'ত পাওঁ যা পাপাক কোৱা মোক লাগে ইমান দিয়া মই ধৰণেখিনি সাঁচি থৈছোঁ তোৰ কাৰণে পঢ়া শুনা ধান্দা নাই ফুচু ঘৰৰ ভিতৰত সোমাই মোবাইলটোকে পিটিকি থাকিবি সৰুতে ছোৱালী ভাল পাবি মোবাইল লৈ গেম খেলিবলৈ জানিবি তুমি দেখিছা জানো ছোৱালীৰ কথা 10মান মই শুনি থাকোঁ কাণ কেইখনে দেখা নাই কি হ'ল মই কোনজনীৰ লগত কৈছ নকৈছ তুমি এতিয়া মই মৰি থাকিম আকৌ তুমি দিলে দিয়া কি হ'ব মৰি ল'ব কেইটা হ'ব দে যাওঁ পটককৈ ল'ৰাটো উঠি গ'ল সঁচাকৈ দেই কি কৰিবগৈ ঠিকানা নাই ময়ো নহয় ক'লো কিবা এটা সিও গৈ মানে মৰি থাকিলে বাৰু কি হ'ব বাৰু এখন দিয়া বাৰু তোক কি গাড়ী লাগে তুমি এবাৰ চিনি নোপোৱা মানে সেই যিয়ে নহওক তুমি আনি দিবা নিলে সেইটো কোৱা তোক মানে সেইখন মানে লাগিব আমি কি উঠিব পাৰিম তোৰ বাপাৰ কিমান পাৰ মই সেই ঘৈণীয়েকজনী বহাই পিনে ঘূৰাই ফুৰিব লাগে তোক মানে নুঠা আকৌ তুমি লৈ দিবা নিলে সেইটো পাম এইখন ল'লে নহয় দেখা নাই খিটেকা পুতেকৰ কি অৱস্থা হ'ল দেখা নাই সেইখন চলাই পিনি এই এক্সিডেণ্ট হৈ পিনি ভৰি একদম চবৰে নহয় এই আঁঠুৱা খুটি ওলমিব চাই পিনি ভৰি ওলমি শুই দেখা নাই কি হ'ল সেইখন ল'ব নালাগে বাৰু সেই হেভি ডেটি নে কি যে সেইখন ল'বি সেইখন সুবিধা হ'ব বতালৈ যাব পাৰিব বস্তু লৈ যাব নালাগে মোক গাড়ী নালাগে লৈ দিবা নাই পইচা লবি বাৰু তোক লৈ দিম নহয় হেভি ডিউটিখন গ'লে আমি ভাল লাগিব হেভি ডিউটিখন মানে কি কাম কেনেকৈ চলাম মই চলাম মোৰ লাষ্ট পেলাই লগৰ ল'ৰাবিলাকে ইমান দামী গাড়ী চাই মই এখন গাড়ীহে কৈছোঁ লগৰবিলাক একদম ডাঙৰ গাড়ী এখন একদম ধুনীয়া একদম কাৰবাৰ এটাও হ'ব আমাৰ গম পাওঁ তোমালোকৰ লগত কথা পাতিলে লগতে ভাল মজা হ'ব দে বাবাৰ লগত পাতিম নহয় আজি কিবা এটা হেষ্ট কৰিম দে তোৰ লৈ দিবা কিন্তু হ'ব যা
কাকা খোৱালৈজনীও পুহিলে কাঙ ঐ মা তই কেনেকৈ শুই আছ থাক ককাটো এনেও ভুই খোৱা হ ঐ আশাৰ মানুহ চানুহ নাই মই পিঠা এটা লুকুৱাই আহিলোগৈ গোলাপে 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 আপোনাৰ আহোঁ পাছফালেকে আহিলোঁ মই বগী পেহী আহিলি কুকুৰ কয় কহকে ngã কওঁ ইছ ৰাম ৰাম এইজনী যে এইজনী যে ইয়াত পেলালে বাবাহে নাই বগী পেহী বৰ বগীজনী হৈ আছে দে বৰ ধুনীয়াজনী হলি আৰু বোৱাৰী চোৱাৰী ঘটি আৰু বোৱাৰীজনী বোৱাৰীজনী বৰ ভাল মোক নিজৰ মাকৰ লিখাকে লাগিছে বৰ ভাল এইজনী কিবা এটা সুধিলি কিবা এটাহে ক'লে কিবা কৈছ নি একো নাই কোৱা বৰ ভাল বৰ ভাল সেই তামোল এখন আনি যা মুখখন এদাই হৈ থাকিলে হ'ব আনিম বাৰু বহি লওকচোন চাহ তাহ খাই তামোল খাব মই ভাত নাখাওঁ ভাত খাই আহিছোঁ মই নাখাওঁ এজনী চাহৰ কথা কৈছিলোঁ ভাতৰ কথা ক'লেও এজনী কালৈ কিবা কৈছিলি নি একো নাই কোৱা এজনী তামোল অকণ খুৱাই লৈ ভাল হাবতকৈ উঠি গ'লি যে এজনী সিহঁতৰ ঘৰখনো ইমান ধুনীয়া হৈ আছিলে এতিয়া এখন গোটেইখন বন্ধ দিলেও এইটো আমাৰ পোনাটো থাকে আজিকালি একো কাম নকৰে আৰু এজনীও থাকে এজনী মানে এতিয়া ঘৰখন আনিলে নি চুনীয়া চাই আনিছ বাকী আপোনালোকৰ নাতিটো হেৰি পঢ়া শুনা কেনেকুৱা হৈছে আমাৰ এটা হাগনি নাই হোৱা নহয় মোৰে সঠিক হাজনী কথা কোৱা নাই নহয় পঢ়া শুনা কথা সুধিছোঁ নাতিটো মই শুনি নাপাওঁ নহয় এজনী ডাঙৰ ক'লে নিজে শুনে গোটা মাজত কওঁ কি কৈছে আমাৰ ল'ৰাটোক দিউক এখন লাগে দিউক বহুত জ্বলা কলা খুৱাইছে ল'ৰাটোৱে আৰু আপোনালোকৰ ল'ৰাটোৱে এতিয়া নাতিটো ভাল পঢ়াত আমাৰতো নাই নহয় মোবাইল পিটিকি থাকিব গেম খেলি থাকিব এতিয়া দিউক লাগে দিউক মোৰ পৰা উখোৱা একে দিউক আগা কি আগা আৰু কোৱা থাকিবি মোৰ পৰা উখোৱা নহয় সৰু পৰা শুৱা কো ফুকা কো বুগাগে মোৰ বুগা কহা কি মোৰ পৰা কুগাগে আমাৰ নাতিটো আমাৰ এই বুঢ়ীজনী যে নুশুনেও নহয় কাৰণে আমাৰ গাঁৱৰ ল'ৰাটো ভাল আছিলে ল'ৰাটোৰ বিয়া বোলে ডাঙৰ ল'ৰাটো পুতেকটো ইমান মৰম নকৰিবি ল'ৰা ছোৱালীক বেছি মৰম কেতিয়াও নকৰিবি মই কৈছোঁ নহয় কৈ আমাকো মৰম নকৰিলোঁ ৰে একে সেইকাৰণে হেৰি কৰিব পৰা নাই বাপেকো আমাৰ যিটো আছিলে নহয় ভাল গৰু পুতন দিয়ে তহঁতি সেইবোৰ ল'ৰাক মাৰি নাপালি আমি আগতে কাম কৰা গম পাওঁ বান্ধি বান্ধি থৈ দিওঁ ল'ৰা ছোৱালীক তহঁতি চুনে মুনেকৈ বহা খোৱাবি বিষকা বহাবি হেৰিত বহাবি এজনী যে বুঢ়ীজনী যে সঁচাকৈ যে কান্দেও নুশুনে নহয় গোটেই লেতেৰা কৰিবলৈ আহিলে একদম কি কৈছা একো নাই কোৱা কওক সেয়া সৰু পোনা কান্দি গ'ল পোনাটো আছে ভিতৰতে সোমাই আছে গেম খেলি থাকিব পাৰে তহঁতিও আৰু দে ল'ৰা সৰু পৰাই মোবাইল দিবি এতিয়া ক কিখন ক হে সেইটো বিয়া পাতি দিবি নহ'বা এইটোক তেতিয়া ঠিক হ'ব থাকে এইটো বিয়া পাতিবলৈ মানে কি তোমাৰ চাগে 10জনীৰ লগত কথা পাতি থাকে ঠিক নাই কি বোৱাৰী পতাইছে এইবোৰ খালে এইবোৰ তোৰ আৰু পুতেৰা বোৱাৰী পতালে এইবোৰ বোৱাৰী চোৱাৰী আনিলে সংসাৰখন পাতিব খাবি আৰু তহঁতি পাই এইবোৰ আৰু মই কৈছোঁ নহয় এইবোৰ আজিকালি মই এইবোৰ নাতি পোনা ছাতি পোনা এইবোৰ কি দেখিবলৈ তহঁতি মোক জীয়াই থৈছে মই নেজানো আৰু দেই তই কবি নহ'বা কাহানি পৰা মই ঠেং কাটিম গুৰিতে কাটিম তাত ঠেং গুৰিতে কাটিম মই এইবোৰ তহঁতি মোৰ ওপৰত মায়ে বাপাকেইটা তুলি ল'বি এতিয়া তাৰ বুলি ছোৱালী এজনী থকা হেঁতেনে ভাল আছিলে পাই তহঁতৰ ঘৰখনত এই আমাৰ এটা বাৰু ভাল হ'লগৈ ডাঙৰটো কিমান বেয়া আছিলে উদণ্ড আছিলে গোটেই আগতে হেৰি কৰিছিলে এতিয়া চাবিচোন বোৱাৰী পালত একদম ঘৰ ঠিক কৰি দিছে বোৱাৰী কমটি মই কিখন কওঁ দেখিছে তই তাই ৰাতিপুৱা 6টা বজাত উঠোঁ বুলি কৈছিলে এই প্ৰথমতে 6টাত উঠিছে এতিয়া মই উঠাইলোঁ 4টা বজাত তেতিয়া ঘৰ সাৰিবই লাগিব ঘৰ কাম চব কৰিব লাগিব মই 6টা বজাত চম্ভালি গ'লোঁ তই সেনেকুৱা চম্ভালিব পাৰিব লাগিব ল'ৰা তাকে মই ল'ৰাটো মোৰ ওপৰত তুলি পিনি বৰ বেয়া ডাঙৰ ভুল কৰিলোঁ আৰু দেই এনেকুৱা কৰিব নালাগিছিলে মই এতিয়া দিউক দে মোবাইল দে গেম খেলে ছোৱালী ভাল পায় এখন বৰ সঁচাকৈ দেই আজিকালি ল'ৰা ছোৱালীবোৰ আৰু যে অধপতনে গৈছে আৰু বগী পেহী ৰ'ব বহক মই চাহ বনাওঁগৈ দিমহি গৰু গাখীৰ মই এৰিলোঁ নহয় পেকেট গাখীৰ খাওঁ পেকেট গাখীৰ আজিকালি ল'ৰাই আজিকালি ইমান ডাঙৰ ডাঙৰ পেকেট গাখীৰ আনি দিয়ে সেইবোৰকে খাওঁ নাখাওঁ মই ঘৰলৈকে যাওঁগৈ মই তেতিয়াহ'লে ব'লক মই আগবঢ়াই দিওঁ নাখায় যদি আহক কঁকালটো মোৰ বেকা হোৱা পা মই কৈছোঁ নহয় বতাহটো লৈ আহক গ'ল ভালেই হ'ল দেই উঠনি বা কেতিয়ানো যায় লাগি আছিলে কেতিয়ানো যায় লাগি আছিলে আৰু পিকখন পেলাই গোটেই একদম মোক ঘিনে লাগিছে এইবোৰ এতিয়া আকৌ চাফা কৰিবই লাগিব এনেকুৱা বুঢ়ী একদম চুট মাৰি দিবলৈ মন যায় একেবাৰে একদম
ঘপককে মুখৰ পৰা কি ওলাই গ'ল কৃষ্ণ কৃষ্ণ কিবা কৈছিলে নি আপোনাক একো নাই কোৱা ল'ৰাটোক মানে এই ল'ৰাটোক গালি পাৰি মোৰ মুখখন সঁচাকে বেয়া হৈ থাকিলে আগতে এনেকে মুখখনত মোৰ নোলাই নহয় এই ল'ৰাটোৰ লগত কাজিয়া কৰি দন কৰি মোৰ এনেকুৱা হৈছে মই আকৌ আহিম দে তোৰ ল'ৰাই গাড়ী ল'ব নহয় কথা গাড়ী মই উঠিবলৈ আহিম দে আজি যাওঁ দে